নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ পুনৰবাৰ ওয়েলকাম জনাইছো বন্ধুসকল আমি এইটো ভিডিঅ'ত আমি চাম যে এডিআৰই 3.0 হওক বা এসআই হওক বা হেলথৰ যিবিলাক এক্সাম লগতে হাইকোৰ্টৰ এক্সাম সকলোতে কি মেথছটো আহিবই আৰু আমি যদি আমি ভালদৰে পঢ়ো আমি মেথছত কি কৰিব পাৰো আমি 100% স্কোৰ কৰিব পাৰো আজি ভিডিঅ'টোত মই মেথছৰ এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো আৰু আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব আৰু সেই টপিকটোৰ পৰা কোৱেশ্চন হোৱা দেখা যায় লাষ্ট ইয়াৰো মানে ইয়াৰ পৰা কোৱেশ্চন আহিছিল আৰু সেই টপিকটোৱে মই আজি আমাৰ ভিডিঅ'টোত মানে বুজাবলৈ ট্ৰাই কৰিম সো টপিকটোৰ নাম কি হৈছে যে যিবিলাক ৰিপিটিং ডেসিমেল থাকিব যিবিলাক ৰিপিটিং ডেসিমেল থাকিব তাক আমি কেনেকৈ কনভাৰ্ট কৰিম ফ্ৰেকশনলৈকে তাক আমি কেনেকৈ ফ্ৰেকশন বনাম ইয়াতে যদি মই এটা এক্সাম্পল লওঁ মানে মই কোনটো কথা কৈ আছো সাপোজ 0.3 বার ঠিক আছে বার মানে কি তিনিটো ইয়াত ৰিপিটিং হৈ গৈ আছে মানে ইয়াক আমি কেনেকৈ লিখিব পাৰো 0.33 এনেকৈ মানে গৈ থাকিব সো ইয়াক আমি কেনেকৈ ফ্ৰেকশনলৈকে ভগ্নাংশলৈকে কেনেকৈ কনভাৰ্ট কৰিম সেইটোৱে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব আৰু ইয়াৰ কোৱেশ্চন অহা দেখা যাবই ঠিক আছে এতিয়া প্ৰথমতে আপুনি বস্তুটো চাই লওক কি হয় সাপোজ ইয়াতে এটা মই এক্সাম্পল লৈছো x ধৰি যদি 0.x বার থাকে ঠিক আছে তাক যদি আমি ফ্ৰেকশনত কনভাৰ্ট কৰি আমি কি লিখিম প্ৰথমতে আপুনি চাব পইণ্টৰ পিছফালে আগফালে চাব নালাগে পিছফালে চাব পিছফালে কি আছে জাস্ট এটা x আছে সো x টো কমপ্লিট লিখি দিয়ক কেইটা সংখ্যাৰ ওপৰত বার আছে এটা সংখ্যা সো এটা নাই নাই গল এটো বুজিলে নেক্সট 0.x y আৰু ইয়াতে দুইটা সংখ্যাৰ ওপৰত বার আছে প্ৰথম কাম কি হ'ব এই সংখ্যাটো যি আছে যেনেকৈ আছে পইণ্টৰ পিছৰখিনি তেনেকৈ কমপ্লিট জাস্ট লিখি দিয়ক আমি কি লিখিম ইয়াতে x y নেক্সট কি হ'ব 12ৰ তলত কেইটা সংখ্যা আছে এটা আছে দুটা আছে সো আমাৰ কাম কি দুটা 9 আমি লিখি দিম হৈ গল নেক্সট আৰু এটা এক্সাম্পল লম মই ইয়াতে 0.x y z এটো কি হ'ব ক এটো হ'ব জাস্ট লিখি দিয়ক x y z by 999 মানে 12ৰ তলত যিমানটা সংখ্যা ইমানটা 9 এটা দুটা তিনিটা সংখ্যা এটা দুটা তিনিটা 9 এইখিনি বুজি পালে নেক্সট ইয়াৰ পৰা আমি জাস্ট এটা স্টেপ ওপৰত যাও মানে অলপমান টান চাম এতিয়া 0.x y আৰু যদি সাপোজ মই ইয়াত z ৰ ওপৰত বাৰ দি দিও এতিয়া কেনেকৈ হ'ব এই গুটিখিনিৰে মই এক্সাম্পল দি বুজাই দিম প্ৰথমতে কনসেপ্টটো আমি বুজি লৈছো ফাৰ্স্ট আপুনি চাওক যে পইণ্টৰ পিছত কি আছে x আছে y আছে z আছে কমপ্লিট লিখি দিয়ক নেক্সট কাৰ ওপৰত বাৰ নাই ইয়াত z ৰ ওপৰত বাৰ আছে কিন্তু x আৰু y ৰ ওপৰত বাৰডাল নাই সো আপুনি ইয়াত মাইনাস কৰিব লাগিব x and y ইজি নেক্সট কাম কি হ'ব 12ৰ তলত কেইটা সংখ্যা আছে এটা সংখ্যা মানে এটা 9 আৰু কেইটা সংখ্যাৰ ওপৰত মানে বাৰ নাই এটা সংখ্যাৰ ওপৰত বাৰ নাই দুটা সংখ্যাৰ ওপৰত বাৰ নাই যেইটা সংখ্যাৰ ওপৰত বাৰডাল নাই সেইটা 0 যেইটাৰ ওপৰত বাৰ নাই সেইটা 0 তলত হৈ গল ওকে আমি ইয়াতে আৰু দুটা এক্সাম্পল লও এনেকুৱা টাইপৰ লম 0 পইণ্ট অলপ ডাঙৰকৈ লও এবাৰ x y a আৰু b ইয়াত মই সাপোজ b ৰ ওপৰত বাৰডাল ললো প্ৰথম কাম কি এই সংখ্যাখিনি x y a b ইয়াত 1 2 3 4 যিকোনো মান লব পাৰে কাৰণ এইবিলাক ভেৰিয়েবল হয় ভেৰিয়েবল মানে কি যিকোনো মান লব পাৰে এইবিলাক কনস্ট্যান্ট নহয় x y a b ললেখিনি নেক্সট চাব যে কেইটা সংখ্যাৰ ওপৰত মানে কি সংখ্যাৰ ওপৰত বাৰডাল নাই x y আৰু a x ৰ ওপৰত বাৰ নাই y ৰ ওপৰত বাৰ নাই a ৰ ওপৰত বাৰ নাই বাই কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে এটা 9 বাকি কেইটা সংখ্যাৰ ওপৰত বাৰ নাই এটা দুটা তিনটাৰ ওপৰত বাৰডাল নাই গতিকে তিনিটা ধুনীয়াকৈ লাৰু আহি যাব এইখিনি বুজি পালে এতিয়া আমি কেইটামান মানে ৰিয়েল নাম্বাৰ লম লৈ কেনে বস্তুখিনি বুজিবৰ কাৰণে চেষ্টা কৰিম ওকে ইয়াতে আমি প্ৰথম যেটো কোৱেশ্চন লম এটো ললো এটা ইজি লম একদম সাপোজ মই ললো 0.3 বার আমি কি কৈছিলো পইণ্টৰ পিছফালে চাম লাষ্ট আমি আগফালে নাচাও আমি 3 আছে এজ ইট ইজ 3
লিখি দিয়ক 12 তলত এটা সংখ্যা আছে সো এটা হ'ব 9 যদি সিম্পলেস্ট ফৰ্মত অপচনবিলাক থাকে লৈ যাব যদি নাথাকে এনেকৈ থৈ দিব যদি আমি এটা কাটাকাটি কৰো আমি কি পাম 3 ৰে 1 3 ৰে 3 সো 1/3 হ'ব ইয়াৰে ফ্ৰেকশন ঠিক আছে ফ্ৰেকশনত এনে কি হ'ব 1/3 নেক্সট আমি আৰু এটা एग्जांपल লম দুই নম্বৰ एग्जांपल লম আমি লম 0.63 আৰু ইয়াতে 6 আৰু 3 দুটাৰে পৰা 12 আছে কি কৰিব এটো 63 কমপ্লিট লিখি ললো 12 তলত দুটা সংখ্যা 12 তলত দুটা 9 আহিব ঠিক আছে কাটাকাটি যাব না যাব 9 ৰে যাব 9 ৰে এটুক যাব 11 বাৰ 9 ৰে এটুক যাব 7 বাৰ 9 গুণ 63 সো আমাৰ ইয়াত আহিল 7/11 নেক্সট number 3 example যদি মই লও অলপ এবাৰ টানচাই লও 0.3 ললো 4 4 4 এনেকৈ সপোজ 4 টো গৈ আছে এনেকৈ গৈ থকা মানে আমি কি লিখিব পাৰো যে 0.3 টো ৰিপিট হোৱা নাই ন 4 ৰিপিট হৈছে যেটো ৰিপিট হয় তাৰে পৰতে বাৰ লাগে সো বস্তু এনেকুৱা ইয়াক এনেকৈ দিছে তো আমি কি কৰিম বাকিখিনি যি 34 টো সেম আমি লিখি লম 34 টো আমি একদম সেম লিখি লম 34 কাৰ ওপৰত বাৰ নাই 3 ৰ ওপৰত বাৰ নাই হৈ গ'ল এখিনি কমপ্লিট নেক্সট তলত আমি কি লিখিম যেটা সংখ্যাৰ ওপৰত বাৰ হেটা 9 যেটা সংখ্যাৰ ওপৰত বাৰ নাই হেটা 0 কি হ'ব এটা এখিনি 34 - 3 31/90 31/90 কাটাকাটি গলে কৰিলে নকৰিলে নাই অপচনটো চাই লব অপচনটো মেইন নাম্বাৰ 4 নাম্বাৰ 4 আমি এটা एग्जांपल লও 0.5808080 ... ইয়াতে যদি ভালকে মন কৰে এই যে 80 পার্ট আছে হেইটোৱে ৰিপিট হৈছে 5 টো ৰিপিট হোৱা নাই সো 5 টো আমি নরমাল ৰাখিম যেটো 80 পার্ট আছে তাত আমি কি দিম বাৰ দিম সো আমাৰ কাম কি হ'ব ইয়াতে সংখ্যাটো সেম টু সেম মাইনাস কাৰ ওপৰত বাৰ নাই 5 ৰ ওপৰত বাৰ নাই হৈ গল কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা দুটা 18 0 ৰ ওপৰত বাৰ আছে দুটা 9 দুটা 9 হৈ গল মাইনাস মাইনাস নহব ইয়াত কেইটা সংখ্যাৰ ওপৰত বাৰ নাই এটা সো এটা আহিব ইয়াত 0 হৈ গল 990 580 - 5 575/990 কাটাকাটি কৰিলে কৰিব পাৰে নকৰিলে নাই অপচনটো চাই লব যদি অপচনত যদি সিম্পলেস্ট ফৰ্ম দিয়া যায় কাটাকাটিটো কৰি দিব সিম্পলেস্ট ফৰ্মত লৈ যাব আৰু যদি এইটোৱে আছে অপচনত এইটো আনসাৰ হৈ গল এতিয়া আমি জাস্ট অকমান এটা স্টেপ আগুৱাই যাম নাম্বাৰ 5 एग्जांपलত আমি এটা কি চাম আমি চাম ইয়াতে 2.6 সো এনেকৈ দেখিলে আকৌ ভয় খাব নালাগে জাস্ট আপুনি দুইটো ইয়াত আবেলেবল নাই দুইটো আমি কাট থৈ দিলো লাগি দেখিল কি 0.6 বাৰ হৈ গল এনেকুৱা ফৰ্মত আহি গল এইটো এনেকুৱা ফৰ্মত আহি গল সো আপুনি কি লিখিব 2 টো থাকিল ইয়াতে 0.6 বাৰ 6 লিখিলে তাৰ পিছত এটা সংখ্যাৰ ওপৰত বাৰ এটা 9 দুটো থাকিব সেম টু সেম বাকি 3 2 গুণ 6 3 গুণ 9 সো 2/3 বাকি এইখিনি প্লাস কৰি দিলে হৈ গল কি হ'ব 3 * 6 + 2 8 নরমাল যোগ কৰি দিলে হ'ল আৰু এলচিএম লব পাৰে বাকি ইয়াত আহিব 3 হৈ গল এটো কেনে কৰিলো 3 * 2 6 6 + 2 8 আৰু এটো ঠিক আছে এটো যে আছে ইয়াত 2 + 2/3 এটো এনেকে থকা আৰু এটো 2 and 2/3 দুটা একে বস্তু ঠিক আছে একে বস্তু যেনেকে লিখি দিছ নিজৰ কথা আৰু এটো বাকি আমি ইয়াতে এটা লাস্ট एग्जांपल লও বস্তুখিনি বুজিবৰ কাৰণে 1.023 আৰু মই ইয়াতে বাৰ দিম 4 সংখ্যা ঠিক আছে আৰু এইটো কোৱেশ্চন মই কৰি দিও এইটো কোৱেশ্চন আপোনালোকে মোক কৰিব আৰু মোক এই ভিডিওৰ তলত কমেন্ট কৰি ক'ব যে এইটো মই কোৱেশ্চন দিলো তাৰে आंसर কি হ'ব 1.0123 বাৰ আছে 1 2 3 আৰু 0 চাৰিটা সংখ্যাৰ ওপৰতে বাৰ আছে এটো গণিত কৰি মোক কমেন্টত জনাব আশা কৰিছো বন্ধুসকল আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে বস্তুখিনি ভালকে বুজি পাইছে কনসেপ্টটো বুজি পাইছে
আৰু যদি বুজি পাইছে আমাৰ ভিডিঅ'টো লাইক কৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক জনাব ঠিক আছে আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'ত